২২/21 নম্বৰৰ এটা কেছ বাগবৰ থানাত ৰুজু হৈ আছে আৰু সেই কেছ সন্দৰ্ভত সাংবাদিক বন্ধুসকলৰ লগতে আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে গৈছিলে। কিন্তু যোৱাৰ পিছত বাগবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে তেওঁলোকক যি ধৰণৰ বেয়া ব্যৱহাৰ দুৰ্ব্যৱহাৰ কৰিছে আৰু যি ধৰণৰ দাবী ধমকি দিছে সেয়া আমি বৰপেটা জিলা আৰক্ষীয়ে কোনোপধ্যে মানি নলওঁ। সেয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। লগতে বৰপেটা জিলাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক আমি বাগবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে আমি অভিযোগ উত্থাপন কৰিছোঁ যে তেওঁৰ বিৰুদ্ধে অনতিপলমে বিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে সেই কেছটোৰ লগত জড়িত দোষী ব্যক্তিসকলক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব লাগে আৰু কেছটোৰ লগত কোনো কেছৰ ভিক্টিমক ন্যায় প্ৰদান কৰিব লাগে আৰু কেছৰ যিসকলে আসামীসকলক ৰক্ষণাবেক্ষণ দি আছে সেই আসামীসকলকো সেই ৰক্ষণাবেক্ষণ দিয়াসকলকো উচিত শাস্তি বিহিবৰ কাৰণে আমি বৰপেটা জিলা আৰক্ষীয়ে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ।